14 জুন সময় 9:07 মাৰ্কেট গেপ আপ ওপেন হৈছে কালিতকৈ কিমান পইণ্ট গেপ আপ ওপেন হৈছে 61 পইণ্ট গেপ আপ হৈছে মাৰ্কেট ওপেন হ'ব 23,464 অল টাইম হাই কালি লাগি গ'ল কিন্তু কালি গেপ আপ খুলিছিলে মাৰ্কেট কালি গেপ আপ খুলি মাৰ্কেট 23,480 পৰা তললৈ নামি আহি আপোনাৰ ক্ল'জ দিছিলে 400 আৰু আজিও সেই একেই চিষ্টেমতে গেপ আপ ওপেন হৈছে আজি যদি মাৰ্কেট 450 ওপৰত সাস্টেইন কৰিব পাৰে মাৰ্কেট আপ টেন যোৱাৰ চান্স এটা আছে 500 550 বা 650 লৈকে মাৰ্কেট যোৱাৰ চান্স এটা আছে গতিকে আমি অল টাইম হাই হ'লে আমি টাৰ্গেটটো কিমানটো যাব আমি ক'ব নোৱাৰোঁ তাৰে এটা অনুমান 650 মানলৈকে মাৰ্কেট যাব লাগে যদি ইয়াত 450 সাস্টেইন কৰে যদি দেখিছে নহয় ছাপোৰ্ট লেভেল এটা আমি 15 মিনিট যদি যাওঁ সিচুৱেশ্যনটো বৰ্তমান মাৰ্কেটত কেনেকুৱা ধৰণৰ বনি আছে তাক চাবলৈ হ'লে আমি দেখিছে মাৰ্কেট 4-5 দিনৰ পৰা একেভাগে আছে মাৰ্কেট একেটা ট্ৰেণ্ডতে যদি আমি ট্ৰেণ্ড লাইন মাৰ্ক কৰোঁ এইডোখৰ পৰা এইটো চাব এটা ট্ৰেণ্ড লাইন আমি ক্লন কৰি তলতো যদি লগাই দিওঁ এইটো ফ্লেগৰ নিচিনা পেটাৰ্ণ বনাইছে ফাৰ্ষ্ট টাইম দেখিছে ফাৰ্ষ্ট 1 নম্বৰ ৰেজিষ্টেন্স 2 নম্বৰ 3 নম্বৰ আৰু আজি মাৰ্কেট কালি ইয়ালৈ আহি আজি এতিয়া ইয়াত এইটো যদি ব্ৰেক কৰে আমাৰ টাৰ্গেট আমি কিমানটো কেনেকৈ উলিয়াম সেইটো চাবলৈ হ'লে আমি ফ্লেগৰ $650 আমাৰ টাৰ্গেট আহিব লাগে ঠিক আছে যদি আপ টেনত মাৰ্কেট এই ট্ৰেণ্ড লাইন ব্ৰেক কৰে তেতিয়া 650 লৈকে টাৰ্গেট আমাৰ আহিব লাগে এই যে ফাৰ্ষ্ট টাইম ছাপোৰ্ট ছেকেণ্ড টাইম ছাপোৰ্ট থাৰ্ড টাইম আৰু ফ'ৰ্থ টাইমৰ ছাপোৰ্ট আৰু ৰেজিষ্টেন্স ফাৰ্ষ্ট টাইম ৰেজিষ্টেন্স ছেকেণ্ড টাইম থাৰ্ড আৰু আজি ফ'ৰ্থত যদি ব্ৰেক কৰে 650 টাৰ্গেট আমাৰ ধৰি লৈছোঁ নহ'লেও 600 টাৰ্গেট আহিব লাগে এনেকুৱা ধৰণৰ কি হয় 50 মিনিটত আমি দেখাই দিলোঁ কেনেকুৱা চাৰ্ট বনিছে পেটাৰ্ণটো ফ্লেগ এণ্ড পুল পেটাৰ্ণ বনিছে যদি ইয়াত সাস্টেইন কৰিব নোৱাৰি এইটো ব্ৰেক কৰে আমাৰ ফাৰ্ষ্ট টাৰ্গেট 200 ছেকেণ্ড 100 23,000 ঠিক আছে মাৰ্কেট ওপেন হোৱালে আমি ৱেইট কৰিব লাগিব যদি আমি এইটো গৈ 5 মিনিটত চাওঁ দেখিছে মাৰ্কেট ইয়াত ওপেন হৈছে মাৰ্কেট ইয়াত ওপেন হ'লে আমি ফাৰ্ষ্ট টাইম ব্ৰেক কৰিব লাগিব ব্ৰেক কৰিলে আমি ট্ৰেড নলওঁ ৰিটেচমেণ্টত আমি ট্ৰেড ল'ম ফাৰ্ষ্ট টাইম আমাৰ ব্ৰেক কৰিবলৈ দিম এই ট্ৰেণ্ড লাইন ফাৰ্ষ্ট টাইম ইয়াৰ পৰা ব্ৰেক কৰক ব্ৰেক কৰাৰ পিছত ফাৰ্ষ্ট টাইম ব্ৰেক কৰক ৰিটেচমেণ্টত আমি বাই কৰিম টাৰ্গেট আমি ইমানটোলৈকে ৰাখিম ঠিক আছে আমি এণ্ট্ৰি যদি বনাওঁ এইটো লেভেলত বনাবলৈ চাম আমি যদি ফিবনাচিও লগাওঁ 38% বা 50% ৰিটেচমেণ্টত আমি বাই কৰিবলৈ চাম ঠিক আছে মাৰ্কেট ওপেন হ'ব দিম এতিয়া আমি কেনেকুৱা ধৰণৰ কি হয় চাই লৈ ট্ৰেড কৰিলে আপোনালোকক দেখাই আছোঁ আমি চাৰ্টটো চাইছোঁ ট্ৰেডিং ভিউ ঠিক আছে ট্ৰেডিং ভিউৰ বিষয়ে যদি আপুনি নাজানে কেনেকৈ ট্ৰেণ্ড লাইন মাৰ্ক কৰিব লাগে ইণ্ডিকেটৰ কেনেকৈ লগাব লাগে সেই বিষয়ে যদি নাজানে মই এটা ভিডিঅ' বনাই দিম বাৰু পিছে আমি চাম 1 আৱাৰ কেণ্ডেলত চাম আমি ইয়াত তাৰপৰা এইফালে স্ক্ৰীনত আমি 5 মিনিটত চাম ওপেন হৈ গ'ল ফাৰ্ষ্ট আমি যদি ডাল কেণ্ডেল বিগ বুলিছ কেণ্ডেল বনিছে মই 0.5% আমাৰ ডাউন হ'ল আৰু এইটো এটা ছাপোৰ্ট লেভেল আমি এতিয়া চেল ইয়াত কৰিব নোৱাৰোঁ ৱেইট কৰিব লাগিব ৰিটেচমেণ্ট যদি আমি 50 এৰিয়া 50% পাওঁ এইটো লেভেলত কালি ক্লজিং পাই আমি চেল কৰিব চেল কৰিলে এতিয়া সিহঁতি প্ৰফিট বুকিং কৰক ইয়াত ছাপোৰ্ট দেখি যোনে বাই কৰিব সিহঁতি বাই কৰক তাৰপিছত বিয়েৰিছ পেটাৰ্ণ চাই আমি চেল কৰিম আৰু টাৰ্গেট হ'ব আমাৰ ফাৰ্ষ্ট 200
250 ফাৰ্ষ্ট টাৰ্গেট হ'ব ঠিক আছে কোনোবা যোনে চেল কৰিছে এইডোখৰত প্ৰফিট বুকিং কৰে আৰু যোনে এইডোখৰত ৱেইট কৰি আছিলে চবে বাই কৰিব চাব আমি অলপ ওপৰত যোৱাৰ পিছত এইডোখৰত যদি কিবা পেটাৰ্ণ পাওঁ আমি চেল কৰিবলৈ চাম চেল কৰিম টাৰ্গেট আমাৰ ফাৰ্ষ্ট টাৰ্গেট 250 আৰু ছেকেণ্ড হ'ব 200 ঠিক আছে ৱেইট কৰিব লাগিব আমি ৰিটেষ্টমেণ্টত আমি এইডোখৰত বাই নকৰোঁ কেলে ফাৰ্ষ্ট টাইম ছাপোৰ্ট ছেকেণ্ড টাইম ছাপোৰ্ট থাৰ্ড টাইম আৰু এইবাৰ ফ'ৰ্থ টাইম ছাপোৰ্ট ওলাইছে ফ'ৰ্থ টাইমত যদি ব্ৰেক কৰে ব্ৰেক কৰা নাই এতিয়ালৈকে বাই নকৰোঁ দুটা 6 হ'ল আমি যিটো প্লেনিং কৰিছিলোঁ ৰিটেষ্টমেণ্টত আমি চেল কৰিম বুলি ফাৰ্ষ্ট টাইম ইয়াত আহিলে ইয়াৰ পৰা যেতিয়া ৰিটেষ্ট কৰি এইডোখৰত বিয়াৰিছ কিবা পেটাৰ্ণ বনালে আমি ইয়াৰ পৰা চেল কৰিম বুলি যিটো প্লেনিং আমি ৰাতিপুৱা পাতিছিলোঁ সেইটো নহয় ব্ৰেক কৰি আপছাইডত গৈ এতিয়া ছাইড হৈ গ'ল আৰু এতিয়া আমাৰ ট্ৰেডিং কৰা কোনো ছেটআপ নাই মাৰ্কেট কেনেকৈ ছাইড হৈ এনেকৈ মাৰ্কেট য'ত অ'পেন হৈছিলে তাতে মানে ক্ল'জ হ'বলৈ গৈ আছে যি হ'লেও আমি এইডোখৰত ট্ৰেড নকৰোঁ আজি এইডোখৰত যদি আমি পালোঁহেঁতেন আমি ট্ৰেড কৰিলোঁহেঁতেন লেভেলত যদি বিয়াৰিছ কিবা পেটাৰ্ণ পালোঁহেঁতেন আমি ডাউন ছাইডত ট্ৰেড কৰিলোঁ ইয়াৰ পৰাও যদি আমি ৰিটেষ্ট কৰিলেহেঁতেন আমি বাই কৰিব পাৰিলেহেঁতেন কিন্তু ৰিটেষ্টো নকৰিলে ইয়াতে হোল্ড কৰি দিনটো ইয়াতে ৰৈ থাকিলে ঠিক আছে তো আজিৰ দিনটো আমাৰ কোনো ধৰণৰ ট্ৰেড নাই বছ বনাই দিলোঁ আৰু ৰিট্ৰেচমেণ্টৰ কাৰণে আমি কৰিলোঁ ৰিট্ৰেচমেণ্টো নকৰিলে ডাইৰেক্ট ওপৰত গৈ এইডোখৰত ছাইড হৈ এতিয়ালৈকে ছাইড হৈ আছে সেইটো কাৰণে আমি কোনো ধৰণৰ ট্ৰেড নকৰিলোঁ ঠিক আছে